গুড মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি লং ভিডিঅ'লৈ। আজি আমাৰ ঘৰত খানা, আজি আমাৰ ঘৰত আলহী আহি আছে। মই এতিয়া চব্জি কাটিবলৈ যাওঁ। মায়ে মোক গালি পাৰিয়ে আছে, দেৰি হৈ গ'ল বহুত। এতিয়া অলপ পিছত মই টিহুলৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। কোন আলহী আহি আছে অলপ পিছত কৈ আছোঁ। এতিয়া মই পানীলাও কাটি আছোঁ। এয়া হ'ল মিক্স চব্জি, এয়া হ'ল ভাজি, এইটো মাংসৰ আলু, এয়া মাছৰ আলু, এয়া আদা নহৰু। এতিয়া মই আৰু ভাইটি টিহুলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। মোৰ এইটো ফাৰ্ষ্ট লং ভিডিঅ'। মোৰ ভিডিঅ'টো বনাওঁতে কিছুমান ভুলো হ'ব পাৰে, আপোনালোকে ভুলখিনি শুধৰাই দিব কমেণ্ট কৰি। এতিয়া আমি অলপ মাছ ল'লোঁ। মাছখিনি কাটি আছে। মাছখিনি লোৱাৰ পিছত আমি ঘৰলৈ গৈ আছোঁ। এতিয়া চাগে আমাৰ খানা চানা বনোৱা হ'লে। এয়া পানীলাওৰ তৰকাৰী, এয়া কচু, এয়া পুঁই শাক, এই ভাজি এখন মিক্স ভাজি, এইটো চব্জি, ইয়াতে দালি আছে, ইয়াতে ৰাইচ কুকাৰত ভাত বহাই দিছোঁ। এইটো মই মাছ ফ্ৰাই কৰি আছোঁ। ইয়াতেও ভাত বহাই দিয়া হৈছে। এই মাছ চাওকচোন, আমাৰ মায়ে ফ্ৰিজৰ আইচৰ ভিতৰত কণী থৈ দিছে। কণীবিলাক এতিয়া আইচ হৈ আছে। কি যে হ'ব গাইজ, এই মাছৰ আঞ্জা। কেনেকুৱা হৈছে কালাৰ জনাব কমেণ্ট কৰি। চাওকচোন, কণীবিলাক আইচত থোৱাৰ বাবে বৰফ হৈ আছে। এই দুটা কণী লগ লাগি আছে। এই হাঁহৰ কণী, এই অলপ অলপ ফাটি গৈছে। ফাটি গ'লেও ওলাই যোৱা নাই। ফ্ৰিজত থোৱাৰ বাবে, আইচ হোৱাৰ বাবে। গাইজ চাওকচোন, মই কণীটোৰ বাকলিটো এৰাই দিছোঁ, তথাপিও কণীটো চব বৰফ হৈ গৈছে। ফ্ৰিজত থোৱাৰ বাবে এইটো বৰফ। চাব, মই আপোনালোকক ইয়াতে দেখাই আছোঁ। এনেকুৱা শব্দ উঠিছে, দেখিছেনে? এইটো এতিয়া এনেকৈ থ'ব লাগিব। চাওকচোন, মই কণীবিলাক ওলাইছোঁ। এইফালে দেখি দিওঁ, কণীবিলাক গোটেইবিলাক বৰফ হৈ গৈছে। এই চাওক, এটা এটা বৰফৰ টুকুৰা। বেকগ্ৰাউণ্ডত বেলেগ চাউণ্ড আহিছে, ইগন'ৰ কৰিব। এইবিলাক হাঁহৰ কণী ফ্ৰিজৰ আইচত থোৱাৰ বাবে বৰফ হৈ গৈছে। এনেকৈ কোবালেও ওলাই নাহে। চাওক, এনেকুৱা বৰফ হৈ গৈছে। ইমান ঘৰত দিছোঁ মই কোবাই, তথাপিও উলিয়াই অহা নাই। ভিতৰৰ বস্তুটো ওলাই অহা নাই। ঠাণ্ডা যি লাগিছে মোৰ হাতত, হাত হিৰহিৰাই গৈছে। চাওক কণীবিলাক, এটুকুৰা এটুকুৰা হাঁহৰ কণী, বৰফৰ কণী। মই এতিয়া গেছত পাঠাৰ মাংস বনাই আছোঁ। মায়ে এতিয়া চৌকাত হাঁহৰ মাংস বনাই আছে। মই পাঠাটো ভাজি আছোঁ। এয়া পাঠাৰ মাংস।
মই ভাজি আছোঁ। মই আধা ঘণ্টামান ভাজি ল'ম। ভাজাৰ পিছত ইয়াত পানী দি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। অলপ অলপ পানী দি কিনে মই সিজাই দিছোঁ। এয়া হাঁহৰ মাংস। এতিয়া আমাৰ আলহীবিলাকক ভাত খাবলৈ দিছোঁ। বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিল, ভাল লাগিল, বহুত সময় কটালোঁ। ভাত দিওঁতে অলপ দেৰিয়ে হৈ গ'ল। দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা থাকিল। যিহেতু মাঘৰ মাহটো বিহুৰে কথা, তো মাঘৰ মাহত বিহু চলিয়ে থাকে। হাই ফ্ৰেণ্ড, আজি আমাৰ মাহঁত ভাত খাই আছে, মানে এই মাহঁত খাই আছে ভাত। এতিয়া আমাৰ পেহীহঁতে যাবলৈ ওলালে। গাইজ, আমাৰ পেহীহঁতক ভাত খাবলৈ মাতিছিলোঁ। ডাঙৰ পেহীৰ বা আৰু ভিনদেউ আহিছিল, বিহু খাবলৈ মাতিছিলোঁ। এতিয়া পেহীহঁতৰ লগত কটোৱা কিছু মুহূৰ্ত ইউটিউবত সাঁচি ৰাখিলোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'সমূহ চাই কেনে পালে। ধন্যবাদ।